নমস্কাৰ বন্ধুসকল, আজি আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে জানো আহক। আমাৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। গোলাঘাট জিলা আৰু নগাঁও জিলাত অৱস্থিত। 1090 বৰ্গ কিলোমিটাৰ পৰ্যন্ত আগুৰি আছে। আন আকৰ্ষণসমূহ হৈছে গড়, বাঘ, বনৰীয়া মহ, হলৌ, বান্দৰ, হাতী, বৰা আৰু শিহু। দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অৱস্থিতি তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড়। 340 কিলোমিটাৰ পৰ্যন্ত আগুৰি আছে। আন আকৰ্ষণ অন্য ঘৰচীয়া ঘোঁৰা আৰু বনৰীয়া মহ। তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অৱস্থিতি দৰং জিলা আৰু শোণিতপুৰ জিলা। 78.81 বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত। আন আকৰ্ষণ গড়, বাঘ, হাতী। চতুৰ্থখন ৰাষ্ট্ৰীয় উদ্যান হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন বাক্সা জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 950 বৰ্গ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত। ইয়াত বাঘ, বনৰীয়া মহ, সোণালী বান্দৰ, নল গাহৰি আৰু গড় পোৱা যায়। পঞ্চমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 200 বৰ্গ কিলোমিটাৰ। ইয়াত বাঘ, ধনেশ, দেওহাঁহ, সোণালী মাছ আদি পোৱা যায়। ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 234.26 বৰ্গ কিলোমিটাৰ। ইয়াত হাতী, বাঘ, হলৌ বান্দৰ, দেওহাঁহ আৰু ধনেশ পোৱা যায়। পঞ্চমখন ৰাষ্ট্ৰীয় উদ্যান হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ। ইয়াত সোণালী বান্দৰ, হাতী, নাহৰফুটুকী বাঘ, বনৰীয়া মহ, ফুটুকী হৰিণ আৰু ধনেশ পোৱা যায়। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।